যিসকল কেণ্ডিডেট বা প্ৰাৰ্থীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ক্লাছ 3 আৰু ক্লাছ 4 পদসমূহত ইণ্টাৰভিউসমূহ দি থৈছে আৰু ৰিজাল্টৰ বাবে ৰৈ আছে, সেই সকলোৰে বাবে মই আজি এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ ৰিজাল্টসমূহ অতি সোনকালে ঘোষণা কৰি দিয়া হ'ব আৰু এইটো কথা মই নিজে কোৱা নাই। আজি অলপ আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে টুইটাৰত এটা টুইট কৰিছে আৰু সেই টুইটটোত ছাৰে লিখিছে যে অতি সোনকালে বিভিন্ন বিভাগৰ 42,000 পদত নতুনকৈ আৰু নিযুক্তি ঘোষণা কৰিব বুলি কৈছে। আৰু ইয়াতে ছাৰে জনায় যে 1 লাখ চাকৰি সৃষ্টিৰ যি প্ৰতিশ্ৰুতি আছিল সেই অনুসৰি আজি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি আয়োগৰ এখন বৈঠকত তেওঁ সভাপতিত্ব কৰিছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মই আপোনালোক সকলোকে জনাইছোঁ, যিহেতু আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ইণ্টাৰভিউ আছিলে সেইটো বিজ্ঞাপন ওলোৱা আজি এবছৰ হৈ গ'ল আৰু অতি সোনকালে আপোনালোকৰ এই পদসমূহৰ মাত্ৰ যিহেতু ৰিজাল্টটো দিব বাকী আছে সেইটো ঘোষণা কৰি দিব। আৰু অকল যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ক্লাছ 3 আৰু ক্লাছ 4 পদসমূহৰ ৰিজাল্ট দিব এনেকুৱা নহয়, আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহত যিসমূহ বিজ্ঞাপন ওলাইছিলে ইণ্টাৰভিউসমূহ হৈ গৈছে, যেনে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিজ্ঞাপন ওলাইছিলে তাৰ ইণ্টাৰভিউ হৈ গৈছে, এইসমূহৰো কিন্তু অতি সোনকালে ৰিজাল্টবোৰ ঘোষণা কৰি দিয়া হ'ব। যিহেতু চৰকাৰে কৈছে যে 10 বা 20 মে'ৰ ভিতৰত যি চৰকাৰে 1 লাখ নিবনুৱাক নিযুক্তি দিম বুলি কৈছিলে তাৰ যিটো টাৰ্গেট আছে সেইটো সম্পূৰ্ণ কৰিম বুলি কৈছে। আৰু এইটো এটা বহুতে ভাল খবৰ, যিসকল কেণ্ডিডেট বা প্ৰাৰ্থীয়ে স্বাস্থ্য বিভাগৰ ফালৰ পৰা অহা গ্ৰেড 3 বা গ্ৰেড 4ৰ লগতে অন্যান্য বিভাগৰ ফালৰ পৰা যিসমূহ পদত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ লগতে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ক্লাছ 3 আৰু ক্লাছ 4 পদসমূহৰ ইণ্টাৰভিউসমূহ দি থৈছিলে আৰু ৰিজাল্টৰ বাবে ৰৈ আছে। মই ভাবিলোঁ আপোনালোক সকলোকে এই খবৰটো অতি সোনকালে জনাই দিয়াটো ভাল হ'ব। এতিয়া আপোনালোকে যিমান পাৰে মোৰ এইটো ভিডিঅ' লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব, যিসকলে স্বাস্থ্য বিভাগৰ ফালৰ পৰা অহা বা গ্ৰেড 4 গ্ৰেড 3 অন্যান্য বিভাগৰ পৰা যিসমূহ পদ ওলাইছিলে তাত ইণ্টাৰভিউ দি থৈছে বা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত যিসকলে ইণ্টাৰভিউ দি থৈছে। লগতে ভিডিঅ'টোত যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাই দেখুৱাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।